আইও আহিয়ে মৰম দিবলৈ হৈ গ'ল আৰম্ভ দুগৰাকীৰে। নমস্কাৰ, মই বৰ্ণালী, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে, মোৰো ভাল। ইংৰাজী নৱবৰ্ষৰ 4টা মাহ শেষ হ'বলৈ হৈছে আৰু আমাৰ অসমীয়া নৱবৰ্ষ আইও সোমাইছে। আহিয়ে মৰম দিবলৈ হৈ গ'ল আৰম্ভ দুগৰাকীৰে। নিধিক মটৰ নিদিলে। ইজনী আমাৰ চবৰে মৰমৰ, একেনে দেখিছেনে? এয়া নিধিৰ আইতাক হয়। আহি পাই একদম মানে চুমা খাবলৈ আৰম্ভ কৰিয়ে দিলে। ঘূৰি আহিলে এইজন আমাৰ মোবাইল টিপি থকা খালি। অসমীয়া নৱবৰ্ষ সোমোৱাৰ কাৰণে দেউতাই ঘৰতে বছৰেকীয়া সকাম এভাগ ৰাখিছিল। তাৰে কিছু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আৰু আমাৰ গেৰেজটো দেখিছেনে? পূৰা টাইলছ লগাই দিলোঁ দেই। কেনেকুৱা লাগিছে জনাবচোন দেই টাইলছৰ কালাৰটো। আৰু এই যে দেখিছে মাজতে মূৰত যে গামোচা লৈ আছে, এখেত হৈছে নামঘৰীয়া, মানে আমাৰ সোণাৰাম বৰ্তা। এখেতক শৰাই পাতিবলৈ মাতিছে। এয়া বৰ্তাই শৰাই পাতি আছে। আৰু বৰ্তাই ইমান ধুনীয়াকৈ নিয়ম নীতিৰে শৰাইখন পাতিছে। মই পূৰা থিয় হৈ চাই আছোঁ। আপোনালোকৰ ফালে কেনেকৈ শৰাই পাতে জনাবচোন। এখেত নামঘৰীয়াও হয়, আমাৰ নামঘৰৰ নামঘৰীয়া হয় এখেত। আৰু এখেতেই শৰাই পাতে আমাৰ গাঁৱত যিমানৰ ঘৰত সকাম হয়। এইফালে শৰাই পাতি নাম আৰম্ভ হৈ গ'ল। আৰু এইফালে চাওকচোন বৰষুণ কি কমা নাই। আমাৰ ইয়াতে দুদিন যদি ৰ'দ দিয়ে, মানে এসপ্তাহমান বৰষুণ দিয়ে। আগদিনাখন ইমানেই ৰ'দ আৰু চাওকচোন নামৰ দিনাখন ইমান বৰষুণ দিছে। ৰাতিপুৱাৰ পৰা মানে দবা পিটা বৰষুণ ৰখা নামেই লোৱা নাই। দেখিছেনে? আৰু মানে পূৰা ক'লা হৈ আছে যেন আকৌ দিব। হয় ক'ব গ'লে সেই গোটেই দিনটো বৰষুণ দিলে। এইফালে চাওক আমাৰ নিধিকণক দেখিছেনে? নিধিকণক মানে ক্ৰীম বিস্কুট লাগে। আৰু সিদিনাখনেই আমাৰ ঘৰত ক্ৰীম বিস্কুট শেষ হ'ল আৰু বহুদিন ধৰি অনাও হোৱা নাই। সেইকাৰণে ঘৰত ক্ৰীম বিস্কুট নাই। তাৰ মাজনীয়ে ক'লে ব'ল কিবা এটা আনি দিম দোকানৰ পৰা। তাৰপৰা চিপছৰ পেকেট এটা লৈ আহিলে। প্ৰথমতে এই চিপছৰ পেকেটটো নাখায়, মানে বেয়া পাইছে। তাৰপিছত যেতিয়া চবেই খাবলৈ ধৰিলে, তাৰপিছত তাইহে খোৱাত লাগি গ'ল। দেখিছেনে পূৰা? আৰু এই দেখিছেনে এইফালে টিনৰ পানী পূৰা বৈ আহি আছে। আৰু বৰষুণ পাই কেনে হাঁহজনীও ক'ব নোৱাৰা হৈ আছে। যিহেতু আমাৰ ঘৰত পুখুৰী নাই, তেওঁ সেইকাৰণে এনেকৈ চোতালতে চৰে। আৰু পানী নলাবোৰ আছে, তাতে যেনিবা হাঁহখিনি অলপমান উৎপাত কৰিব পাৰে আৰু। কিন্তু বৰষুণ পাই সিহঁতে ইমানেই ফূৰ্তি, ক'ত যাওঁ ক'ত নাযাওঁ। দেখিছেনে পূৰা ওলাই আহিছে হাঁহকেইজনী, মানে বৰষুণত পানীত খেলিবৰ কাৰণে। কৈছে বৰষুণ কোনে কোনে ভাল পায় ক'বচোন দেই। মই বহুত ভাল পাওঁ বৰষুণত তিতি। আৰু ইফালে পানী গৰম কৰি আছোঁ চাহ বনাবৰ কাৰণে, কাৰণ ৰুবি খুৰীয়ে চাহ বনাব, লগত ময়ো আছোঁ হেল্পাৰ। মই আৰু ৰুবি খুৰী মিলি চাহ বনাম। এয়া ৰুবি খুৰীয়ে চাহ বনাব আৰম্ভ কৰিলে। মই এনেই ওচৰে পাঁজৰে ঘূৰিহে আছোঁ, কাৰণ মই বহুতজন ভকতৰ কাৰণে বনাব লাগিব আৰু মই বনাব নোৱাৰিম বেছি ভকতৰ কাৰণে। সেইকাৰণে ৰুবি খুৰীয়ে বনাব লৈছে চাহ, মই ইফাল সিফাল কৰি আছোঁ।
আৰু এইফালে দেখিছে আমাৰ পেহীয়ে প্লেট সজাবলৈ ধৰিছে আৰু এই যে চাহ দেখিছে ন দুভাগ মানে 2 টাইপছত বনাবলগীয়া হৈছে এটা হৈছে লাল চাহ এবিধ হৈছে গাখীৰ চাহ তাতো আছে যেনিবা চেনি দিয়া চেনি নিদিয়া খুৰী যিহেতু কামত ফাৰ্ষ্ট সেইকাৰণে তেখেতে কৈছে মই এইফালে প্লেট সজাব লৈছোঁ প্লেট সজোৱাৰ মাজত আহি পালেই নহয় সোণটো আহি উৎপাত মানে কেঁচি লাগে ক্ৰীমৰ পেকেটবোৰ কাটিবৰ কাৰণে যিহেতু আমাৰ এইফালে সকামবোৰত জলপান খোৱা হয় সেইকাৰণে ক্ৰীম অনা হৈছিলে আৰু দেখিছে মোক ইফাল সিফাল চাইছে তাৰমানে ক'ত কেঁচি আছে ক'ত কটাৰী আছে এইবোৰ বিচাৰিব লৈছোঁ এইফালে মোৰ প্লেট সজোৱা হৈ গ'ল আৰু আমাৰ যে সোণটো কিমান যোগান ধৰিব লাগে ন কাম এটা কৰিব আহিলে কি ক'ম মানে আপোনালোকক এই দেখিছেনে কেঁচি বিচাৰি আনি দিলোঁ তাৰপৰা ক্ৰীমৰ পেকেট কাটিব লৈছে আৰু ক্ৰীমৰ পেকেট কাটি কি ভাল পায় নাজানো ক্ৰীমৰ পেকেটবোৰ অকল সোণটোহে কাটে সোণটোকে কাটিব লাগে তাৰপৰা চাহ হৈ গ'ল এতিয়া খুৰীহঁতে চাহ সমাজত দিব তো এয়া নাম শেষ নাম পঢ়িলে তাৰপিছতে পাঠ পঢ়িলে তাৰপিছতে এয়া চাহ দিছেহি যিহেতু আমাৰ ইয়াতে সকামত ভকতসকলে বাতিত চাহ খায় সেইকাৰণে এয়া কাঁহৰ বাতিত চাহ দিয়া হৈছে ভকতসকলৰ লগত তাৰপিছতে এই প্ৰসাদ বিতৰণ দিব প্ৰসাদ বিলাব এইফালে দেউতা চাহ খাই হৈ গ'ল সেইকাৰণে ভিতৰলৈ গৈছে আৰু এয়া বকুল খোৱা তামোল খাবলৈ ধৰিছে তাৰপৰা এতিয়া প্ৰসাদো দিব লগতে এয়া নামৰ প্ৰসাদ তাৰপৰা এয়া মুন্মী বাহঁত আহিছে মুন্মী বাহঁতক লৈ আহিলোঁ মুন্মী বাহঁতক প্ৰথমতে চাহ দিয়া হ'ব তাৰপিছতে প্ৰসাদ তাৰপিছতে জলপান খাব মাইনু মাজনী ৰুমত আছে এই আমাৰ বুমন এয়া নিধিৰ সৰু ভাইটি এয়া ৰামখুৱে প্ৰসাদ দি আছে সকলোকে এতিয়া টাইম হ'ল জলপানৰ আৰু এয়া দেখিছে যে কলৰ ডুং হয় এয়া আগদিনাখন ৰুবুল খুৰাই আহি বনাই থৈ গৈছে আৰু এয়া জলপান এয়া দেখিছে ম'হৰ দৈ গুড় ক্ৰীম তাৰপিছত চিৰা আছিলে লগত কোমল চাউল আৰু আখৈ এইফালে পেহীয়ে সোণটোৰ কাৰণে চিৰা ডুং লৈছে মই ভকতৰ লগতে বহিলোঁ মোক কাৰণ খুৰীয়ে মাতি আনিলে ইয়াতে খাবি একেলগে বুলি ক'লে মই খুৰীহঁতৰ লগতে প্ৰসাদো খাইছোঁ আৰু লগতে জলপান খাইছোঁ মাহঁতে খোৱা নাই মাহঁতে ভকতসকল আহিছে যে তেওঁলোকক চোৱা চিতা কৰি আছে আৰু এয়া জেঠাই আৰু লগতে নিধিও বহিছে চাওকচোন তাই দৈ লগত খেলিছে দুইখন হাতত যে দৈ সানি লৈ কি কৰিছে ঠিক নাই লগতে মোক গালিও পাৰিছে ঐ ফোন থ তোক খাবলৈ হোৱা নাই ফোন টিপি আছোঁ মোক গালিও পাৰিছে মাজে মাজে কৈছে তই ফোন থ খাব জলপান খা আৰু আপোনাক কি ক'ম ম'হৰ দৈটো ইমানেই ধুনীয়া আছিলে নহয় ইয়াক ক্ৰীম দিছে ইমানেই ধুনীয়া আছিলে পূৰা আঠা আৰু ঘৰত মানে সকাম হ'লে মানে আপোনাৰ ম'হৰ দৈ আনে আৰু জলপান হয় এনেকৈ কলৰ ডুঙতে জলপান দিয়া হয় এতিয়া মই খাবলৈ লৈছোঁ মই খাই লওঁ দেই খাই বৈ ল'লোঁ তাৰপিছতে ভকতসকলক বিদায় দিলোঁ আমাৰ নিধি বোলে তাইও যায়গৈ বাই বাই দি আছে তাই সুধিছে চুনীয়াহঁত ক'ত আছে মই কৈছোঁ পিছফালে আছে তুমি যোৱা খুৰীকো বাই বাই দিলোঁ তো ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট লগতে